Hey guys, welcome back to my YouTube channel. আজি মই আপোনালোকক দেখুৱাম চাদৰ মেখেলা কালেকশ্যন আৰু আজি মই আছোঁ মোৰ লগৰ এজনী ঘৰত আৰু তাই কেনেকুৱা ধৰণৰ কাপোৰ বৈছে আপোনালোকক দেখুৱাম। দেন ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আপোনালোকে মোৰ লগত থাকক। এইযোৰ পদ্মিনী নুনি বোৱা এইযোৰ নুনিত মুগা বোৱা এখন হাতী Oh my god, হাতী সূতাৰ চাদৰ, ইমান ধুনীয়া ধুনীয়া চাদৰ মেখেলা। মইতো বব জনা হ'লে বেলেগেই কথা আছিলে। এইখন হৈছে হাতী সূতাৰ চাদৰ, যিখন সূতাবোৰ সিজাই লোৱা হয় নেকি সম্ভৱ। এইখন হৈছে পদ্মিনী চাদৰ মেখেলা। এইযোৰ ৱাও, ইমান ধুনীয়া। এইযোৰ নুনীত মুগা সূতা দি বোৱা আছে। ফুলখিনিত মুগা সূতা দি বৈছে। এইযোৰ নুনী পাটৰ, ঘৰতে নুনী পলু পুহি পেলাই ইয়াত সূতা কাটি নিজে তৈয়াৰ কৰা হৈছে। এইযোৰ কাপোৰ বহুত ধুনীয়া লাগিছে। এইযোৰ খাটি মুগা এখন ঘৰতে সেইকাৰণে এইযোৰ হৈছে খাটি মুগাৰ, মুগা পলু পুহি পেলাই সূতা কাটি মুগা সূতা উলিয়াই পেলাই ঘৰত শালত বোৱা হৈছে, মাটিৰ শালত বৈছে এইযোৰ। এইবিলাক বাকীয়া পদ্মিনী এখন চিয়া হেৰিয় গোটেইখন মেলি দিয়ক। ৱাও, এইখন ইমান ধুনীয়া। এইখন গছৰ নিচিনা ফুল বাজিছে। এইখনতো আৰু ধুনীয়া লাগিছে। ৱাও, ক'বই নালাগে, বহুত ধুনীয়া লাগিছে। ইমান ধুনীয়া ধুনীয়াকৈ বৈছে ন। এইযোৰ বহুত ধুনীয়া লাগিছে। এইবিলাক পদ্মিনী কিহৰ
হেৰি নেকি এইযোৰ নুনি 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 আৰু মুগা হেই গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ